এই গাইজ আমাৰ মানে নতুন শ্বৰ্ট ফিল্ম এখনৰ বাবে আমি ভিডিঅ' বনাই আছিলোঁ। এই আধা শ্বুটিং মানে আজি দিনত হৈ গ'ল, তাৰে আধা কাইলৈকে শ্বুটিং বাকী থাকি গ'ল। সেই বাকী থকাৰ কাৰণে মানে আজি যিখিনি শ্বুটিং কৰিলোঁ তাত মানে অকণ গৰ্বৰ হৈ গ'লে, গৰ্বৰ হোৱাৰ কাৰণে মানে কাইলৈকে থৈ দিলোঁ মানে শ্বুটিংটো। তাকে আজি মানে ভাবি বনাই আছোঁ একদম মানে কি বনাম নিজে ভাবি বনাই হ'লেও আধা বনালোঁ বাৰু, তাৰ বাকীখিনি এতিয়ালৈকে আছে একদম। চাওক গাইজ কি হ'ব একদম। এতিয়া 12:22 হৈ গ'লে চাচোন, এয়া 12:22 হৈ গৈছে, দেখিবলৈ পাইছে। এয়া 12:22লৈকে এতিয়া লিখি উপায় নাইকিয়া, টোপনি আহি গৈছে। কিন্তু টোপনি যাব দিয়া নাই মানে, চকুকেইটা হ'লেও যেন তেনে হ'লেও ৰখাই আছোঁ। এদিকে চাওক আমাৰ এদিকে চকু মোহাৰি আছে, কি ক'ব একদম মানে। হ'লেও অলপ কষ্ট কৰিছোঁ আৰু মানে কষ্ট কৰিবই লাগিব যেনেকৈ নহওক। একদম মানে আহি আছে ফিল্মখন, চাই থাকিব। কাইলৈ শ্বুটিং কৰাখিনিও জেগাখিনি দুখাই আছোঁ, আৰু কালি শ্বুটিং কৰাখিনি চাই যদি অলপ দুখাই দিম আৰু মাজে মাজে। তাতে কি কয় গাইজ, বাই বাই। অলপ ভাল চাল লাইক কৰিব আৰু।